Friends, good afternoon. Welcome back to my YouTube channel. মই আজি এটা পাৰ্টি খাব গৈ আছো। পাৰ্টিটো হৈছে অন্নপ্ৰসন্ন। বহুত আমি একেলগে গৈ আছো। অকমান জেগা আহি পালো এতিয়া। সকলোবোৰ বহি আছে ইয়াত। বাকিবোৰ দেখাই আছো। এইবিলাক হৈছে বিজি মানুহ, খানা বনোৱা, সালাড কাটা। আমাৰ টিকলিজনীৰ মাক এতিয়া কেক কাটিব। আমাৰ টিকলিজনীক চাওকচোন, কেকটো পিনে চাবই, তাই কোনফালে কাক চাইছে তাইহে জানে আৰু। এতিয়া আহিলো খানা ওচৰলৈ। আইটেম যে বনাইছে কি কম আৰু কি বনাইছে, ইমানবোৰ চব্জি বনাইছে, মই মানে ক'বই নোৱাৰো কি বনাইছে, কেনেকে কম মই কিমান বনাইছে চাবচোন। আইও কিউটি পাইজনী কেনেকে যে আছে তাই। এইবাৰ আমি খোৱাত ব্যস্ত, কেৱল খায়ে থকা হৈছে আৰু। খোৱা বোৱা হ'ল, এতিয়া নাচিব ধৰিছোঁ। আমাৰ আৰু বিহুটো সমাপ্তটো হয়, আৰম্ভণিতো হয়, আমি বিহুটোৱে মানে আৰু চব ফালে লাগে। মই কিন্তু বিহু নাচিব নাজানো দেই, এনে আৰু মই মানে এপাক নাচি দিওঁ। ভাল পাওঁ যে, জানিলেও নাজানিলেও নাচোঁ আৰু।
মানে মই বোলে নহয় নানাচো, এওঁ বোলে নহয় নাচিবই লাগিব। গুজৰাটৰ মাজত অসমীয়া চাদৰ মেখেলা। এই বুৰ পিনে সেই ৰ'দটো আহিল নহয়। আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব।